সকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল। আজি হ'ল 20 নৱেম্বৰ, আমাৰ বাবে এটা বিশেষ দিন। মানে মোৰ বাহা ভিনদেউৰ বাবে আজিৰ দিনটোতে সিহঁতৰ মানে বিবাহপাশত আবদ্ধ হৈছে। তো সিহঁতৰ আজি ফাৰ্ষ্ট এনিভাৰ্চাৰী। এতিয়া টাইম প্ৰায় 9টামান হ'ল। উঠিছোঁ অলপ আগতে। এতিয়া আমি ফ্ৰেছ কাম আছে, কিবা কিবি কৰি লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক কি কৰোঁ। এয়া মই ড্ৰেছ কৰিলোঁ, তাৰপিছত এতিয়া মুখৰ অকণমান কাম আছে, এইখিনি কৰি পিনে আপোনালোকক দেখাইছোঁ। কইনা দৰাকো দেখাম বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকিব। Hey guys, মই আহি পালোঁ। এইটো মই আজিৰ লুক। কেনেকুৱা লাগিছে জনাব মোক, আৰু মই দেখাই আছোঁ বাৰু আমাৰ ঘৰৰ মানুহবোৰ। এয়া আমি আহি পালোঁ। এয়া মোৰ ভিনদেউ, আকৌ এয়া বা, এতিয়া লাহে লাহে আমাৰ আজিৰ গেষ্টখিনি আহি পাব, আমাৰ ফেমিলিৰ মানুহখিনি। এয়া দুইটা মা, মাজত আইতা, এয়া দেউতা, পাপা, এইজনীয়ে নিজে বিজি চেলফি লোৱা। অকণমান ফটো ছেশ্যন হৈ গ'ল গেষ্টখিনি অহাৰ আগত। আমাৰ আইতা, খুব মৰমীয়াল আইতা। এয়া বৌ, এয়া দাদা, ভাইটি, আমাৰ ঘৰৰ মানুহখিনি প্ৰায় আহি পালেই ৰঙিয়াৰ পৰা। এয়া মামী, এইজনী আকৌ মামী, এয়া ভণ্টি। এইখিনি সময়ত চাগে কাৰোবাক নিবলৈ আহিছিলোঁ আমি তললৈ, আমি তিনিও। এয়া ওম, খুব ভাল পাইছে ওমে। এয়া ভিনদেউ, দাদা, এয়া বা, এয়া ভণ্টি, ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। যিমানখিনি পাৰোঁ সকলোকে ৰাখিবলৈ চেষ্টা কৰিছোঁ। অৰিজিনেল চাউণ্ডটো দিয়া নাই, কাৰণ কপিৰাইট লাগি যাব পাৰেতো, সেইটো কাৰণে মই ভইচ অভাৰকে দি দিলোঁ। এনেকেই আটাই মিলি সময়খিনি পাৰ কৰিলোঁ, খুব ফূৰ্তি কৰিলোঁ, ভাল লাগিলে।
চানি হাঁহিতিৰে গলিচুই যৌৱনৰ ভৰ দুপৰত দেহা কেঁচা মঙত লগালি পিৰিতিৰ জুই বুকুতে সাজি ললিবা মৰম দিন কাষে চাপিয়া নকবি দেই নকবি দেই নকবি তই না ভোকেই দেখোন নলগা হ'ল মই কতে মৰো তোকে পালে মৰমি নালাগে মোক ফুলনি তই এপা ধুনীয়া ফুল পখিলা হৈ নপৰো ভুমুৰা হৈ নুচুহো নাখাবি ভয় নকৰো ভুল বুকুতে সাজি ললিবা মৰম দিন কাষে চাপিয়া নকবি দেই নকবি দেই নকবি তই না চকুৰে আগতে তোৰে তোৰে ভাৱনা মনৰে পদূলিত কেনেকৈ দিম জপনা কেতিয়া পিন্ধিবি সোণৰে সোণৰে গহনা নামৰে পাছতে লিখিবি মোৰ ঠিকনা বুকুতে সাজি ললিবা মৰম দিন কাষে চাপিয়া নকবি দেই নকবি দেই নকবি তই না
দৰদিতা চিনাকি চিনাকি প্ৰাণৰে চিনাকি নোপোৱা বেদনাৰে গান কেতে কি সোণৰি নিৰিণি প্ৰেমৰ বিষাদ খনা দৰদিতা চিনাকি চিনাকি প্ৰাণৰে চিনাকি নোপোৱা বেদনাৰে গান মোৰে বুকুৰে মৰম খনা সুৰেৰে বহা গনা তুমি গোৱা এতিয়া সাৰে গান বুকুৰে মৰম খনা সুৰেৰে বহা গনা তুমি গোৱা এতিয়া সাৰে গান তুমি গীতেৰে গঢ়া মৰমৰে সোপান মনৰে মানসী হেৰানা অভিমান তুমি গীতেৰে গঢ়া মৰমৰে সোপান মনৰে মানসী হেৰানা অভিমান দাৰাৰে ৰাৰাৰে ৰাৰে ৰাৰে ৰা দাৰাৰে ৰাৰাৰে ৰাৰে ৰাৰে ৰা এয়া মামাহঁতৰ ফালৰ মানুহখিনি যাবলৈ ওলাইছে এয়া সলমান খানৰ মন্নতৰ পৰা মাত লগাইছে দেই আটাই ধেমালি কৰিছোঁ দেই এনেই শুৱনি শুৱনি মোৰে নয়ন মনি আৰু মেৰে ৰখাই তুমি থানা চকুৰে চাৱনি মুখৰ মিচি কণি উতলা যৌৱনৰে উমা শুৱনি শুৱনি মোৰে নয়ন মনি আৰু মেৰে ৰখাই তুমি থানা চকুৰে চাৱনি মুখৰ মিচি কণি উতলা যৌৱনৰে উমা মোৰে বুকুৰে মৰম খনা সুৰেৰে বহা গনা তুমি গোৱা এতিয়া সাৰে গান বুকুৰে মৰম খনা সুৰেৰে বহা গনা তুমি গোৱা এতিয়া সাৰে গান তুমি গীতেৰে গঢ়া মৰমৰে সোপান মনৰে মানসী হেৰানা আজিৰ দিনটোৰ এয়া প্ৰায় শেষৰখিনি সময় মানুহখিনি প্ৰায় গ'লেই দাদা আৰু ভিনদেউৱে গিফ্টবোৰ পেক কৰি তললৈ নি আছিলে মেমৰিজখিনি ৰাখি থ'বলৈ আচলতে গোটেইখিনি ক্লিপ ইয়াত আমি আহি পালোঁ ভাবিলোঁ ইউটিউবত ব্লগ বনাই ৰাখি থৈ টাইম দিওঁ হৈছে 11:20 আগলৈ আপোনালোকে এনেকৈ বাহঁত গ'ল, বাহঁতৰ আশীৰ্বাদ ঘৰত, কৰি আৰু যাব মই যাতে আহিলোঁ মই জেঠাইহঁতৰ ভাল ভাল ঘৰত। কণ্টেণ্ট আপোনালোকৰ এতিয়া আগত আমি ফ্ৰেছ হওঁ আৰু দেখুৱাব ভিডিঅ'টো পাৰোঁ চাব আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব